কৌপাটি অঞ্চলৰ বাবে এক গৌৰৱৰ বিষয়। শিক্ষাবিদ ডক্টৰ লুটন চৰকাৰক বিটিআৰ চৰকাৰৰ বিশেষ সম্বৰ্ধনা। দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত কৌপাটি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা স্বত্বাধিকাৰ ডক্টৰ লুটন চৰকাৰক বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগে বিশেষ সম্বৰ্ধনাৰ বাবে বাছনি কৰাত উৎফুল্লিত হৈ পৰিছে দলগাঁওবাসী। প্ৰাপ্ত তথ্যমতে বিটিআৰ চৰকাৰৰ ২য় বৰ্ষপূৰ্তি উপলক্ষে ওদালগুৰি জিলাত আয়োজিত অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীসকলক বিশেষ সম্বৰ্ধনা দিয়াৰ বাবে প্ৰস্তুতি লৈছে। ওদালগুৰি শিক্ষা বিভাগে সম্বৰ্ধনাৰ বাবে প্ৰস্তুত কৰা তালিকাত ডক্টৰ লুটন চৰকাৰৰ নামো স্থান পাইছে। ডক্টৰ লুটন চৰকাৰ এগৰাকী যুৱ উদ্যোগী। তেওঁ কৌপাটিত এখন ব্যক্তিগত বিদ্যালয় চলাই আছে। তেওঁ শৈক্ষিক পৰিস্থিতিৰ উত্থানৰ বাবেও বিভিন্ন সামাজিক কামত জড়িত হৈ আছে। তেওঁ এখন চৰকাৰী বিদ্যালয় খুলি নিজৰ ব্যয়ত 2জন শিক্ষকক নিয়োগ কৰি বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰ্ণ কৰাৰ লগতে গুণগত শিক্ষা প্ৰদান কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত বিদ্যালয়খনে যথেষ্ট উপকৃত হৈছে। বিটিআৰ চৰকাৰৰ পৰা ডক্টৰ লুটন চৰকাৰে লাভ কৰা এই সন্মানৰ বাবে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দৰং লাইভ।